সেই গাঁওসমূহৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আঁচনিৰ যি তালিকা প্ৰকাশ কৰিছে এই তালিকাত বেছিভাগ দুখীয়া আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বঞ্চিত হৈছে। এই বঞ্চিত পৰিয়ালসকলক পুনৰাই এই আৱাস গৃহ পোৱাৰ ক্ষেত্ৰত তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু দ্বিতীয় কথা, এই যে বিভিন্ন আঁচনি আজি গ্ৰাম্য উন্নয়ন বিভাগৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণ হৈছে, গ্ৰাম্য অঞ্চলৰ উন্নতিৰ কাৰণে বিভিন্ন আঁচনি দিছে, দুখীয়া দৰিদ্ৰৰ কাৰণে বিভিন্ন আঁচনি চৰকাৰে দিছে। এই আঁচনিসমূহৰ এটা ব্যাপক দুৰ্নীতি হৈছে আৰু এই খণ্ড উন্নয়ন বিষয়ক কাৰ্যালয়ত বহুত ডালৰ ৰাজৰ জৰিয়তে এই দুখীয়া শ্ৰেণীৰ জনসাধাৰণ যি উপকৃত হ'ব লাগিছিল উপকৃত হোৱা নাই। আৰু সেইকাৰণে আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা হৈছে। আৰু অসমৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীক আমি এই হাজোৰ এই খণ্ড উন্নয়ন এই কাৰ্যালয়ৰ পৰা আমি দাবী জনাওঁ, যিসমূহ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ এই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আঁচনিৰ তালিকাভুক্ত নহ'ল, সেইসকলক অতি শীঘ্ৰে তালিকাভুক্ত কৰি গৃহ পোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই গ্ৰাম্য উন্নয়নৰ কাৰ্যালয়ৰ জৰিয়তে যিসমূহ আঁচনিৰ দুৰ্নীতি হৈছে, ৰাইজে অভিযোগ উঠিয়াইছে, সেই আঁচনিসমূহৰ তদন্ত হ'ব লাগে। কাৰণ বাৰিষা কালত বহুত আঁচনিৰ কোনো কাম নকৰাকৈ কিন্তু ধন ইয়াৰ পৰা মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে। এই যে ধন আত্মসাৎ কৰা, ধন যি অপচয় কৰিছে, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু দুখীয়া জনসাধাৰণৰ কল্যাণৰ কাৰণে অহা আঁচনি জনসাধাৰণৰ কাৰণে প্ৰকৃত অৰ্থত বিতৰণ হ'ব লাগে। আৰু এই আয়ৰ ঘৰ যিটো আছিল প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যিটো ঘৰ, এই ঘৰ দুখীয়া জনসাধাৰণে পাব লাগিব। তাৰ কাৰণে কিন্তু খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সভাপতি, কাউন্সিলৰ বা আন বিশেষ মেম্বাৰ সদস্যসকলে কিন্তু ৰেহাই নাপাব। আৰু ইয়াৰ স্পষ্ট কথা যে ইয়াত দুৰ্নীতি হৈছে, এই দুৰ্নীতি বন্ধ কৰিব লাগে। আৰু প্ৰকৃত দুখীয়া মানুহে উপকৃত হ'ব পৰাকৈ তালিকা প্ৰস্তুত কৰিব লাগে, গাঁও সভা পাতিব লাগে। গাঁও সভা নপতাকৈ